गय आबाद मावग्रा आबादारिफोरनि थाखाय सांग्रांथि रादाब। नोंथाङाबो गय आबाद मावो नामा? जुदि मावोब्ला बे समाव सांग्रां जानाया जोबोद गोनांथार। बे समाव गय आबादखौ रायजोनाङै फोजोबस्रांनो थांगासिनो एल'इं डिजिजआ। नंगौ, बे समाव गुबुन गुबुन ओनसोलफोराव एल'इं डिजिज बेराम जानानै फारि फारि थैलांनो हमदों गय आबाद, जायनि थाखाय गय आबादारिफोरा खाफालाव आखाइ हमनो गोनां जादों। बेबादिनो चिरां जिल्लानि सिङाव थानाय खुंग्रिं आमिनपारा गामिनि अजित मुसाहारिजों लोगोसे आमिनपारा गामिनि गय आबादफोरा जोबस्रांनायनि लामायाव। बे गय आबाद जोबस्रांनायनि हालोदखौनो मिथिनानै दिनै आबाद बिफान बेंटल सार्कलनि एडिअ राजकुमार गस्वामीजों लोगोसे आबाद बिफाननि फिल्ड अफिसार बिरदाव मुसाहारिमोनहा नायगिदिंफैदों। बेजों लोगोसे एडिअ राजकुमार गस्वामीया फोरमायनाय बायदिब्ला बे गय थैनायनि बेरामखौ एल'इं डिजिज होननानै फोरमायो, जायखौ होबथानोब्ला आबादारिफोरा जोबोद सांग्रां जानांगोन आरो आबादखौ जोथोन लानायजों लोगोसे मुलि बाहायनो रोंनांगोन होनना बुंथियो। এইটো ইয়াতে খুংৰিং আমিনপাৰা গাঁৱত আজি আমি আহিছোঁ আৰু ইয়াতে যিটো আমি তামোলৰ বেমাৰ যিটো বিশেষকৈ দেখিবলৈ পাইছোঁ এইটো য়েল্ল'ইং ডিজিজ বুলি কয়, মানে হালধীয়া পৰি যোৱা বেমাৰ। তো এই বেমাৰটো পোক এটাই বিয়পায়, বেমাৰ হোৱা গছৰ পৰা ভাল গছলৈকে পোক এটাৰ জৰিয়তে এইটো বিয়পোৱা যায়। আৰু এই বেমাৰটোক আমি কোনো স্প্ৰে কৰি বা কিবা ঔষধ মাৰি পেলাই আমি ঠিক কৰিব নোৱাৰোঁ। তো গতিকে আমি যেতিয়া তামোল খেতি কৰিবলৈ আগবাঢ়োঁ আমি তেতিয়াই কিছুমান কাম কৰা উচিত। যেনে প্ৰথমটো হ'ল যে আমি দুডাল তামোল গছৰ পুলি যেতিয়া আমি ৰুম, তো তেতিয়া আমি দুডাল গছৰ মাজত ডিষ্টেঞ্চটো ভালকৈ ৰাখিব লাগে। প্ৰায় 10 ফুট আমি দুডাল গছৰ মাজত ৰাখি পেলাই আমি গছটো ৰুব লাগে। দ্বিতীয়তে আমি যিখিনি ঠাইত আমি তামোলখিনি ৰোৱা যায়, তো সেই তামোল ৰোৱা ঠাইখিনি আমি চাফা কৰি ৰাখিব লাগে, সঘনাই আমি নিৰণি কৰি থাকিব লাগে যাতে তাতে বন জংঘল নহয়। এই বন জংঘল যেতিয়া তাতে উৎপন্ন হয় তো তাতে এই পোকবোৰে বাহ লয় আৰু এই বেমাৰ হোৱা গছৰ পৰা ভাল গছলৈকে বিয়পাই থাকে। তাৰ উপৰি আমি এইটোও চাব লাগে যে যিকোনো ধৰণৰ আমি ঔষধ প্ৰয়োগ কৰাৰ আগতে আমি যদি ঔষধ প্ৰয়োগ নকৰাকৈ সেই বেমাৰটো যদি আমি ঠিক কৰিব পাৰোঁ তো তেতিয়াহ'লে সেইটো আমাৰ কাৰণে বেছি ভাল হয়। এতিয়া এইটো যিটো য়েল্ল'ইং ডিজিজ যিটো আছে, তো এইটো প্ৰধানকৈ পোক এটাই বিয়পাই থাকে। তো এই পোকটো যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তো তেতিয়াহ'লে আমাৰ খুবেই লাভ হ'ব। এই পোকটো আমি য়েল্ল' ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰি পেলাই আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াতে কোনো কেমিকেল স্প্ৰে কৰাৰ কোনো দৰকাৰ নাই। য়েল্ল' ষ্টিকি ট্ৰেপ বুলি আমাৰ বজাৰত বস্তু এটা উপলব্ধ আছে, যিটো হ'ল এটা হালধীয়া ৰঙৰ প্লাষ্টিক এটা, যিটোৰ ওপৰত আঠাৰ পৰলেপ এটা দিয়া থাকে। তো এই পৰলেপটোত এই পোকটো আহি পেলাই এই হালধীয়া ৰঙৰ যিখন প্লাষ্টিক থাকে তাৰ হালধীয়া ৰংটোৰ প্ৰতি পোকটো আকৰ্ষিত হৈ পেলাই এই আঠা লগা যিখন প্লাষ্টিক থাকে ইয়াতে পোকটো আহি পেলাই পৰে আৰু ইয়াৰ পৰা উৰি যাব নোৱাৰে। তো গতিকে এই পোকটোই বেমাৰটো বিয়পাব নোৱাৰে। তো মই আশা কৰোঁ যে ইয়াৰে যিখিনি স্থানীয় কৃষক আছে তেওঁলোকে যিখিনি ল'ব লগা যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাপনা তেওঁলোকে গ্ৰহণ কৰে আৰু তামোল খেতি কৰি পেলাই আৰ্থিকভাৱে নিজকে উপস্থাপন ভালকৈ কৰিব পাৰে, এইখিনি মই আশা ৰাখিলোঁ। কিবা এটা আপোনাৰ ডিপাৰ্টমেণ্ট পৰা প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাস্তা আছে নেকি? ইয়াৰ পৰা বৰ্তমান আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমিতো সদায় থাকোঁৱে, আমি খেতিয়কৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাক যদি খেতিয়কক যদি কিবা সহায়ৰ দৰকাৰ হয় আমাক ডিপাৰ্টমেণ্টক আমাৰ লগত যদি সংযোগ কৰে আমি নিশ্চয় তেওঁলোকক সহায় কৰিম। তাৰোপৰি সময়ে সময়ে আমাৰ ডিপাৰ্টমেণ্টত বিভিন্ন বস্তু বিভিন্ন ইকুইপমেণ্ট আহি থাকে যিটো আমি খেতিয়কলৈকে আমি আগবঢ়াই দিওঁ। খেতিয়কে যদি আমাৰ ডিপাৰ্টমেণ্টৰ লগত যদি সংযোগ ৰাখে তো তেওঁলোকক আমি নিশ্চয় এই বস্তুবোৰ আমি যোগান ধৰিব পাৰোঁ। बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खार गामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, ऑर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि,
NICU, X-ray आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarpoli30june@gmail.com आव যোগাযোগ খালামनो हागोन। নমস্কাৰ, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আৱাজ স্থাপিত হৈছে। এটা নাৰ্ছিং হোম, ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থপেডিক্সৰ আৰু গাইনকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্সৰে, ছ'ন'গ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।